দেখিছে মা কল্যাণীৰ মূৰ্তি লিখা আছে 1283 চনত পৰা এখন দা আছে বুলি কৈছে এছাক 1283 চনৰে দা নমস্কাৰ সকলোকে আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিঘাট ব্লগ আজি আমি কল্যাণী মন্দিৰ যাব ওলাইছোঁ মোৰ লগত দুজন লগৰ আছে মোৰ বহুত পুৰণা বন্ধু পাপু আৰু এজন গোটেইকেইটাকো যাম কল্যাণী মন্দিৰ আপোনালোকে চাই থাকক আপোনালোকক ধুনীয়াকৈ দেখাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক ধন্যবাদ বলক ৰাস্তাত লগ পাই মা কল্যাণীক চিন্তি আমাৰ যাত্ৰা আজি আৰম্ভ কৰিছোঁ বলক গৈ থাকোঁ একো যাতে নহয় ৰাস্তাত ভালকৈ গৈ পালেই হয় আৰু কৃষ্ণ আমাৰ ড্ৰাইভিঙত পাপু আছে পাপুৱে চলাই গৈ আছে ভালকৈ নিবা আৰু পাপু দেই ৰাস্তাৰ কোনো প্ৰব্লেম নাই বাৰু ৰাস্তাটো ভালেই ভালে ভালে গৈ আছে এতিয়া ভাল ৰাস্তাই পাই আছোঁ আগত কেনেকুৱা ৰাস্তা পাওঁ ঠিক নাই বাৰু ব্লগছো গৈ থাকোঁ ফাইনেলি আহি বাঘমাৰি পাৰ হৈ মোনাবাৰী পাইছোঁহি আৰু ইয়াত দেখিছে ৰাস্তাৰ কাষত ইমান ধুনীয়া ধুনীয়া চাহ বাগিচা আছে এইখন মোনাবাৰী চাহ বাগিচা অসমৰ ভিতৰত চবতকৈ বিখ্যাত আৰু চবতকৈ ডাঙৰ চাহ বাগিচা বুলি কয় আৰু ইয়াতকৈ ডাঙৰ চাহ বাগিচা নায়েই আৰু চাওক বাপৰে বাপ বহুত ডাঙৰ এৰিয়া চাই শেষ কৰিব নোৱাৰি চাবলৈ গ'লেতো ভালকৈ চাবলৈ গ'লে গোটেই দিনটোৱে লাগিব চাগৈ আৰু আপোনালোকক দেখাই গৈ আছোঁ আপোনালোকে চাই গৈ থাকক সেইখন দেখিছে বাগান চাহ বাগান এইখন অসমৰ ভিতৰত বৃহৎ চাহ বাগান এইখনেই ইয়াতকৈ ডাঙৰ চাহ বাগান আৰু নাই ক'ত আছোঁ চাওক চাৰিওফালে বাগিচা অসমৰ বৃহত্তম চাহ বাগিচা এইখনেই মোনাবাৰী চাহ বাগিচাত আছোঁহি কিমান ভাল লাগিছে চাওক চাহ বাগিচা বাগানৰ পৰা ওলাই লৈ আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ বলক গৈ থাকোঁ ফাইনেলি আহিলোঁ বৰঙাবাৰী পাই গ'লোঁ আৰু অকণমান দূৰ গৈ গেটখন পাম গেটখনৰ পৰা সোমাই গ'লে আমি কল্যাণী মন্দিৰলৈ যাব পাৰিম তো বলক ভিডিঅ'টো চাই গৈ থাকক সেইফালে দেখিছে কনকলতাৰ প্ৰতিমূৰ্তি বনাই থৈছে ধুনীয়াকৈ চাই লওক কিমান ধুনীয়া লাগিছে সৌখন গেট চাই লওক ওপৰত লিখা আছে শ্ৰী শ্ৰী মা কল্যাণী তোৰণ এইফালেদি গ'লেই কল্যাণী মাৰ দেৱালয় পাম তো বলক গৈ থাকোঁ পাপুৰ ৱাইফৰ ঘৰলৈ যাব যে তাৰ কাৰণে মিঠাই লৈ ল'লে পাপুৱে তো বলক গৈ থাকোঁ ফাইনেলি আহি পাই গ'লোঁ দেখিছে শ্ৰী শ্ৰী কল্যাণী দেৱালয় তো বলক ভিতৰত সোমাওঁ ইয়াৰ ভিতৰত সোমাই লৈ আপোনালোকক ভালকৈ দেখাই আছোঁ চাই থাকক ভিডিঅ'টো আহিলৈ ফাইনেলি পালোহি মা কল্যাণী দেৱালয় এইটো সৰু হয় আৰু ইয়াতে আৰু এটা আৰু ডাঙৰ এটা আছে আপোনালোকক ভালকৈ দেখাই আছোঁ বলক এইবিলাক দেখিছে নাই ধুনীয়া পৰিৱেশ এয়া চাওক ভাল লাগিছে আহিলৈ এই দেখিছে পাপুৱে ব্লগ বনোৱাত বিজি হৈ আছে মজা লাগিছে সেইফালে চাওক সেইটো মা কল্যাণী দেৱালয় দেখিছে মই আহি এতিয়া কল্যাণী মন্দিৰত আছোঁহি আৰু এইফালে চাওক মেইন কল্যাণী মাৰ স্থান মোৰ পাছফালে এয়া দেখিছে কৃষ্ণ কৃষ্ণ আৰু ইয়াতে
বলি দিয়া দাখন বুলি কৈছে আমাক খুৰা। এইখন দেখিছে বলি দিয়া দাখন এইখন। আৰু ইয়াতে 1286 চনৰ পৰা এখন দা ইয়াতে আছে বোলে দেখিছে। এইখনৰে ম'হ হাঁহ সেইবোৰ বলি দেখিছে। ইয়াত লিখা আছে সৈয়া 1286 চন। আৰু কিমান দিন পুৰণি হ'ব আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন বাৰু হিচাপ কৰি। ইয়াত বলি হলে আপুনিয়ে দিয়ে। ইয়াত কি বলি দিয়া হয়? হাঁহৰ বলি, হয়, ছাগলী বলি, পাৰ, ম'হ। হয়। দুৰ্গা পূজাত ম'হৰ বলি হয়। এইখন চাওক বলি জেগাকণ দেখিছে। ইয়াত টাইলছ লাগি আছে। অলপ আগত বলি দিছে বোলে হাঁহ এটা। আমাক ভোগ খাব ক'লে আৰু ভোগকেইকণ খাই লওঁ। ইয়াৰ লগৰকেইটাৰ লগত বহি লৈছোঁ। বহুত ভাল লাগিছে আহি লৈ। এয়া ভোগ দিলেহি এয়া খাই লওঁ। বহুত ভাল লাগিছে মানে বহুত ভোকো লাগিছে ইমান দূৰ জাৰ্ণি যদিকে। তো খাই লওঁ আপোনালোকে চাই থাকক। এইফালে পাপু আৰু প্ৰবীণে আৰম্ভ কৰিলেই। মই খাই লওঁ আৰু আমাৰ লগত আছে। তোমাৰ লগত চিনাকি হৈ বহুত ভালেই লাগিলে। থেংক ইউ দেই খুৰা। এইখন দেখিছে পাছফালৰ গেট। আৰু ইয়াৰ পৰা যাওঁগৈ আৰু এতিয়া ডাঙৰ মন্দিৰটো দেখুৱাবলৈ আছে। পাপুহঁতৰ ৱাইফৰ ঘৰত সোমাই তাত কিবা এটা খাই ডাঙৰ মন্দিৰটো চাবলৈ যাম। ব'লক ডাঙৰ মন্দিৰটো লগ পাই আছোঁ। সন্ধিয়া হৈ গ'লগে কি কৰিব গৈ আছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। দেখিছে কয়লা দুচকুৰে কাজলৰ শেষা গৰমৰ যদি উঠৰ নাচে তোমাৰ। ফাইনেলি আহি ডাঙৰ কল্যাণী মন্দিৰ পাই গ'লোহি। এয়া পাপু ব্লগ দেখাই আছোঁ ৰ'ব ভালকৈ। বহুত ভাগৰ লাগিছে। মাথা চাথা বিষাই গৈছে। কেনেকুৱা লাগিছে? কি ক'ম আৰু বেছ। সেইফালে দেখিছে বহুত ডাঙৰ পুখুৰী আছে হয়তো। সেইফালে পুখুৰীটো ভালকৈ আপোনালোকক দেখাম। এতিয়া আগত মন্দিৰটো ভালকৈ দেখাই লওঁ। চাওক এতিয়া ডাঙৰ গছ এজোপা সেইটো কল্যাণী মন্দিৰ দেখিছে। সেইটো চাই লওক। মজা লাগিছে আহি। আপোনালোক দেখাই আছোঁ। বহুত ভাগৰ লাগি গৈছে আৰু সন্ধিয়া হৈ গ'ল। আকৌ এতিয়া ঘৰ যাবগৈ লাগিব। আপোনালোক ভালকৈ দেখাইছোঁ চাই লওক। আহিম পাপু মই কথা পাতি থাকোঁ বহুত দিনৰ পৰা। আহিব পৰা নাছিলোঁ। আজি ফাইনেলি আহি পাই গ'লোঁ।
চাওক শিৱ মূৰ্তি সেইটো এটা আৰু এটা দেখাই আছোঁ বহুত ধুনীয়া লাগিছে ইয়াত আহিলে সেইফালে দেখিছে চাই লওক আৰু আছে এটা মূৰ্তি আছে ইয়াতে ইয়াতে বহুত ভাল লাগিছে আৰু আহোম এখন ভাবি আছিলোঁ আৰু এটা এইটো মূৰ্তি আছে দেখাব মা কালী মাৰ মূৰ্তি এইটো দেখিছে তাৰপাছত এটা বহুত ভাল লাগিছে আহি দেখিছে আহিম ভাবি লাষ্টত আহি পালোহি ইয়াত এটা কিমান ধুনীয়া লাগিছে চাওক কালী মূৰ্তি চাইছে আৰু মোৰ লগত প্ৰবীণ আছে কেনেকুৱা লাগিছে আহি ভাল লাগিছে আহি আগত থাকি বহুত ডেভেলপ হ'ল মন্দিৰটো হয় খুবেই ভাল লাগিছে নতুনকৈ আকৌ বনাই আছে আৰু ডেভেলপ হ'ব এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু বহুত সন্ধিয়া হৈ গ'ল এতিয়া প্ৰায় 5টামানেই বাজিবৰ হ'ল এতিয়াও 3 ঘণ্টা বাট ঘৰলৈ তো যাওঁতে ৰাতি হৈ যাব আৰু ইয়াত ইমান দেৰি নাথাকোঁ তো এতিয়া যাওঁগৈ আহি কেনেকুৱা লাগিল আজি বেষ্ট মজা সন্ধিয়া হৈ গ'লগৈ কিন্তু বহুত ভাল লাগিলে বহুত এনজয় কৰিছোঁ বহুত এনজয় কৰিলোঁ দেই মজা লাগিল আহি আপোনালোকো আহক লগৰীয়া সৈতে এনেকুৱা এনজয় কৰক শুনিছে নহয় আহক আপোনালোক মজা লাগিব ভাল লাগে এনেকৈ লগৰীয়াৰ লগত আহি মানে কিবা এটা ফিলটো বেছি ভাল লাগে মানে অকলে আহি যোনটো মজা আৰু লগৰ লগত অহা যোনটো মজা সেইটো মানে কি ক'ম আৰু বহুত মজা লাগে ব্ৰিজত আছোঁ ব্ৰিজৰ ওপৰত কিমান ধুনীয়া নজাৰা চাওক কি ধুনীয়া লাগিছে হা চাই লওক এতিয়া ঘৰত যাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিলোঁ বাই